हेलो फ्रेंड्स नमस्कार मैं अनुपम और आपलोगे चाই আছে अनुपम ब्लॉग और आज मैं आহি আছিলো ডিব্ৰুগড়ৰ পৰা আৰু ডিব্ৰুগড়ৰ পৰা আমগুৰি গৈ আছো যাওঁতে মই ডিব্ৰুগড় বাণীপুৰ ষ্টেচনত এজন লগ পালো মানে তেওঁ আপোনাৰ ট্ৰেইনত গান গাই ফুৰে চকুৰে অলপ ভালকৈ নেদেখে আৰু তেওঁৰ লগত চিনাকি হওঁ বুলি ভিডিঅ'টো বনালোঁ যদি চাই ভাল পায় আৰু জানে কি কৰিব লাগে বলক তেওঁৰ লগত চিনাকি হওঁ ন তোমাৰ নাম কি কুৰ্মী আছিলে ৰাজ কুৰ্মী ঘৰ কোন জেগা কৈছিলা তুমি নকছাৰী ন আচ্ছা ৰাজে কি কৰি ভাল পায় গান গাই ভাল পায় গান গাই ভাল পায় কি গান গোৱা তুমি অসমীয়া ঝুমৰ আৰু হিন্দী আচ্ছা বেছিকৈ কাৰ গান ভাল পোৱা তুমি একদম বহুত ভাল মই জুবিন ভাল পাওঁ জুবিন দা আচ্ছা জুবিন দা কোনটো গান বেছি ভাল পোৱা দিখনো গানটো দিখনো গানটো অলপ গাই দিয়া আমি শুনো নহয় জানো গোৱা দিখনো এৰিব নোৱাৰো যদিনো এৰিব নোৱাৰো দিখনো এৰিব নোৱাৰো যদিনো এৰিব নোৱাৰো মৰম এৰিব নোৱাৰো মৰিব নোৱাৰো দিখনো এৰিব নোৱাৰো যদিনো এৰিব নোৱাৰো ৰঙা ৰঙা পলাশে হাঁহিছে তাকে দেখি পচোৱা বলিছে ৰঙা ৰঙা পলাশে হাঁহিছে তাকে দেখি পচোৱা বলিছে পলাশ নহয় জুমি চোৱাই যে মোৰ কলিজাৰে ৰঙা তেজ দিখনো এৰিব নোৱাৰো যদিনো এৰিব নোৱাৰো আৰু কাৰ গান ভাল পোৱা তুমি তুমি সীমান্ত শেখৰ গান ভাল পোৱা বোলে তুমি সীমান্ত শেখৰ গান ভাল পোৱা শুনিছোঁ জানা নাই গান গোৱা সীমান্ত শেখৰৰ গান জানা নাই তুমি তাৰ গান নাই শুনা নেকি আচ্ছা তুমি কোৱা ঝুমুৰ ভাল ধুনীয়া ঝুমুৰ গোৱা বোলে ঝুমুৰ গাওঁ ঝুমুৰ গোৱা চিধা হৈ লোৱা মানে তোমাৰ কেমেৰাত ভালকৈ অহা নাই সেইকাৰণে তুমি অকণ চিধা হৈ লোৱা মুখখন ধুনীয়াকৈ দেখুওৱা তেতিয়া মানুহে দেখিব অলপ হাঁহি মেলি দিয়া আকৌ ঝুমুৰ এটা গাই দিয়া দিয়া প্রীতি করিয়া ধনী চলে গেলে প্রীতি করিয়া ধনী চলে গেলে দিলি তোকে দিলি গোকরম সালে সোনামণি কাহে মকে গো ধোখা দেলে দিলি তোকে দিলি রানী গোকরম সালে সোনামণি কাহে মকে ছাড় গেলে ত্রানানা 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 রে না ত্রানানা 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 রে নাই দিলি তোকে দিলি রানী গোকুরম সালে সোনামণি কাহে মকে ছাড় গেলে আচ্ছা বঢ়িয়া ধুনীয়া হৈছে একচুৱেলি আমাৰ যিহেতু আপোনাৰ ট্ৰেইনত আমি গ'লে মানে প্ৰায় এনেকুৱা মানুহ দেখিবলৈ পাওঁ যিসকলে আপোনাৰ নিজৰ পেট পুহিবৰ কাৰণে নিজৰ পেটৰ ভোকৰ কাৰণে এনেধৰণে মানে আপোনাৰ ট্ৰেইনত গান গাই পানি তেওঁলোকে জীৱিকা মানে অলপ পইচা উপাৰ্জন কৰিবৰ কাৰণে চেষ্টা কৰে কিন্তু আমাৰ মানুহে তেওঁলোকক অকণ সহায় কৰিবলৈ টান পায় সহায় কৰিব লাগে তেনেকুৱা মানুহক কাৰণ এওঁলোক দুখীয়া মানুহ এওঁলোকৰ তেওঁৰ চকুৰটোৰ মানে চকুৰ অকণমান কম দেখে চকুৰে নেদেখে ভালকৈ যিমান পাৰোঁ সিমান সহায় কৰিব লাগে কাৰণ তেওঁলোকে মই তাক সুধিলোঁ তেওঁ ভাত খোৱা নাই কৈছে তেওঁ কৈছে যে এতিয়ালৈকে ভাত খোৱা নাই মই কৈছোঁ তেওঁক ভাত খুৱাই দিব লাগিব কাৰণ তেওঁ ভোকত আছে কুৰ্মী আৰু কিবা ক'বা নেকি তুমি ক'বা নেকি আৰু হ'ব আপোনাৰ মানুহে তোমাৰ সহায় কৰে নাই সহায় কৰে নাই নকৰে তুমি দিনটোত গান গাই কিমান পইচা পোৱা বেছি নাপাওঁ মই 260 টকা এনেকুৱা তোমাক ট্ৰেইনত যাওঁতে কোনোবাই দিগদাৰ কৰে নেকি না কৰে মানে মানুহকেইটা মানে ধমকি দিয়ে ন এই দুখীয়া মানুহ বুলি কিয় মানুহসকলে বাৰু মানে দুখীয়া মানুহবোৰক ইমান বেয়া ব্যৱহাৰ কৰা
তেওঁলোকক গালি পৰা, কাৰণ তেওঁলোকৰো এটা নিজৰ মানে মন আছে, যাতে তেওঁলোকৰ এটা নিজৰ স্বাভিমান আছে, তেওঁলোকে নিজৰ মনত দুখ পায়, তেওঁলোকক কাৰণে বেছি মানে বেয়াকৈ কোৱাটো মই বিশেষকৈ মানে ছাপোৰ্ট নকৰোঁ আৰু ক'ব নালাগে, কাৰণ তেওঁলোকে দুখ পায়, মনত বহুত দুখ পায়। আৰু খুৱাব লাগিব কিবা এটা, তেওঁ একো খোৱা নাই কৈছে, কিবা এটা খুৱাই মেলি তেওঁক অকণমান মোৰ ফালৰ পৰা সহায়ো কৰিব লাগিব। চাওঁ চেষ্টা কৰি কি কৰিব পাৰোঁ। আজিলৈ ভিডিঅ'টো ইমানেই, যদি ভাল লাগে ভিডিঅ'টো চাই যদি ভাল লাগে আপোনালোকে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু পাৰে যদি লাইক এটা কৰি দিব, কাৰণ এনেকুৱা ভিডিঅ' মই প্ৰথম বনাইছোঁ আৰু মোৰ ব্লগছত এনেকুৱা ভিডিঅ' অহা নাই, আৰু নতুনকৈ এটা ভিডিঅ' মানে কৰি পিনে মোৰ মনটো ভাল লাগিছে, কাৰণ এজন মানুহৰ মনৰ ভাল লৈছোঁ। কৰ্মীহঁতৰ ঘৰত চলিবলৈ দিগদাৰ হয় নেকি? হয় 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 ন? অঁ তোমালোকে ঘৰত খেতি বাতি আছে নে? হা খেতি বাতি আছে নে? ঘৰত খেতি কৰে নে? খেতি মানে আধি মাটি কৰে। অঁ, এইবোৰ হৈছে আমাৰ খাতি খোৱা মানে খাতি খোৱা অসমীয়া মানুহ হয়, তেওঁলোকক মানুহে ইমান বেয়া ব্যৱহাৰ কৰাটো মই নিবিচাৰোঁ বিশেষকৈ। বাই, আজিলৈ ইমানতে। আৰু কৰিবি ইণ্টাৰভিউ কাৰণে বেয়া পালা নেকি? এই নাই, ভালেই কৰিলোঁ। নাই পোৱা ন? অঁ মই তোমাক কথাবোৰ, তোমাৰ মনৰ কথাবোৰ মানে আপোনাৰ কেমেৰাত লৈ লৈছোঁ ইউটিউবত দিবৰ কাৰণে। অঁ